হাই ফ্ৰেণ্ডছ, আৰু এটা নতুন ভিডিঅ' লৈ আপোনাৰ আগত স্বাগতম জনাইছোঁ। চ' আজি আমি পিকনিক খাব ওলাইছোঁ। আমাৰ টুকটুক এটাই মিষ্টাৰ গাড়ী চলাইছে, পিছপিনে দেউতাৰ মুণ্ডা বৈ আছে। আমি পিকনিক খাব আজি আমি গৈ আছোঁ দাৰাগাঁও, যিটো ভূটান চকীৰ কাষতে হয়। ইয়াৰ ৰাস্তাৰ ভিউটো দেখিছে কি ধুনীয়া। আমাৰ প্লেচটো আমি আহি পাইছোঁ দাৰাগাঁও। মাজতে এইবিলাক ওপৰত চাইছোঁ নেকি, পাহাৰখিনি কি ধুনীয়া। মাজতে মানে ইমান চাইডৰ মানে বগৰী গছো আছিলে, খাওঁ লাগিছিলে আৰু। আহি দেউতাই জুই জ্বলাইছে, মুণ্ডাই কেৰাহীত পানী দি দিছে। এইফালে জ্যোতিষ আলু কাটি আছে। এইফালে মই ব্ৰেডৰ জাম লগাই আছোঁ, মিষ্টাৰে ভিডিঅ' কৰি আছে। এইফালে গাড়ীত আমাৰ টুকটুক বেটা বহি পাপৰ খাই আছে। ইয়াতে আমি ব্ৰেকফাষ্ট কৰি আছোঁ, লাল চাহ, ব্ৰেড জাম আৰু কণী আমাৰ ব্ৰেকফাষ্টত। এইফালে মুণ্ডা ব্ৰইলাৰ মাংস ভাজি আছে। এইফালে মই ধনিয়া পাত বাচি আছোঁ। ইফালে দেউতাই পাপৰ ভাজি আছে। আমাৰ টুকটুক বেটা দেখিছে, বহুত মানে পিকনিক খাব গৈছিলে। মই জেগাটো কি ক'ম আৰু, ইমান ধুনীয়া জেগা, আপোনালোকে একবাৰ আহি চাব আৰু। অকণমান ভিউটো দেখাই দিছোঁ, বৰ ধুনীয়া। আৰু ইয়াতে পানী মানে ইমান চাফা হ'লো কি ক'ম আৰু, আপোনালোকে সঁচাই কৈছোঁ একবাৰ আহি চাব আৰু, বহুত ধুনীয়া জেগা। সেই ৰাস্তাত মানে ভিডিঅ' কৰা আৰু নহ'লে অহাৰ টাইমৰখিনি আমি ঘৰৰ অহাৰ টাইমখিনি দেখাই আছোঁ। সেই ৰাস্তা দেখিছোঁ কি নিয়ৰ পৰিছে। বাই বাই ফ্ৰেণ্ডছ, নেক্সট ভিডিঅ'ত আৰু সোনকালে লগ পাম।